লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু গোটেই ভিডিঅ'টো চাবা এতিয়া যাব ওলাইছোঁ নখোৱালে আজি লাঞ্চ তাতে কৰিম মোৰ লগতে যাব অচিন্ত দা আৰু জাহ্নৱী কিন্তু জাহ্নৱীৰ পেৰেণ্টছ আহি গ'ল চ' তাই এতিয়া যায় নে নাযায় ফোন কৰিব গতিকে আমি এতিয়া ওলাইছোঁ গতিকে নখোৱালে যাওঁ কি খাওঁ কি কৰোঁ গতিকে চাই থাকিব ব্লগটো এতিয়া ফাইনেলি আমি আহি পাই গ'লোহি নখোৱা আৰু যিহেতু ইমান ভোক লাগিছে গতিকে দৌৰি যাওঁ প্ৰথমতে অৰ্ডাৰ দিওঁ তাৰপিছত খাই লওঁ তাৰপিছত বাকী কথা এতিয়া ভিতৰলৈ সোমাই দেখোঁ অলৰেডি বহুত মানুহ বহিয়ে আছে কিন্তু মই য'ত বহি ভাল পাওঁ সেই তাত অলৰেডি মানুহ এজন বহি আছে আৰু খাই আছে গতিকে অকণমান ভাবিলোঁ কি কৰোঁ অলপ ইফাল সিফাল চালোঁ যে ইয়াত বহিব পাৰিম নেকি মানে এতিয়া মানুহজন খাই আছে গতিকে মই ভাবিলোঁ যে ইয়াতে বহি খাম লাগিলে অকণমান টাইম ৰখিয়ে দিওঁ গতিকে অলপ ৱেইটিং চিটত বহি দিলোঁ বহি পেলাই অকণমান চালোঁ আৰু কেইজনমান মানুহে খাই আছিলে কিছুমানে অৰ্ডাৰ দিছে বাট খানা এতিয়াও অহা নাই যিহেতু ইমান ভোক লাগিছে ভোকত ওচৰত কোনোবাই খাই থাকিলে মোৰ আৰু বেছিয়ে ভোক লাগি যায় গতিকে উপায়টো নাই অকণমান টাইম বহিবই লাগিব গতিকে অলপ টাইম বহি দিলোঁ আৰু পিছত ভাবিলোঁ যে নাই বহি লওঁ এতিয়া বহিলোঁ আৰু মেনুখন হাতত ল'লোঁ এতিয়া কি খাওঁ তাকে চাওঁ আহকচোন তো প্ৰথমতে মেনুখন খুলিয়ে দেখিলোঁ যতীন বৰা ছাৰ আৰু ইফালে ইয়াৰ আইটেমছবোৰ আছে ভেজ থালি ফিছ থালি আৰু নখোৱা স্পেচিয়েল থালিও আছে আৰু ইয়াতে মাছৰ টেঙা মাংস পাৰ মাংস হাঁহৰ মাংস কুকুৰা মাংস খাচী মাংস এয়া সকলোবোৰ আছে আৰু ইয়াত খাই বহুত ভাল লাগে একচুৱেলি মই ইয়ালৈ আহিয়ে থাকোঁ কাৰণ ইয়াৰ যিটো সোৱাদ সেইটো ঘৰুৱা সোৱাদ এটা মই পাওঁ আৰু ইয়াত থলুৱা খাদ্য পোৱা যায় গতিকে যেতিয়াই ঘৰলৈ যাব নোৱাৰোঁ আৰু ঘৰুৱা খাদ্য মই মিছ কৰোঁ গতিকে মই ইয়ালৈ গুচি আহোঁ আহি পেলাই নখোৱাত এসাঁজ খাই যাওঁ গতিকে কেতিয়াবা আপোনালোকো আহিব আহি পেলাই ইয়াৰ থলুৱা খাদ্যৰ জুতি লৈ যাব এতিয়া বহি আছোঁ অচিন্ত দাই ক'লে ময়ে অকণমান ভিডিঅ' কৰোঁ অচিন্ত দাই ভিডিঅ' কৰি আছে কিন্তু মোৰ যিহেতু ভোকত অৱস্থা বেয়া গতিকে মই বিজি যে মই কি চাওঁ নাচাওঁ গতিকে চাই লাষ্টত ভাবিলোঁ যে মই ডিচিশ্যন লোৱাতকৈ আজি অচিন্ত দাকে ডিচিশ্যন ল'ব দিওঁ যে কি খায় গতিকে মই মেনুখন অচিন্ত দাৰ ফালে আগুৱাই অচিন্ত দা বিজি হৈ আছে দেই কি খাব আজি অচিন্ত দাৰে দিন আৰু যি খায় জাহ্নৱীক মিছ কৰি আছোঁ তাই অহা হয় আৰু ভাল লাগিলহেঁতেন হাঁহি থাকিলোঁ হয় গোটেইকেইজনীয়ে মিলি পেলাই এই মানুহজন অকণমান জাহ্নৱী যেন অলপ আহিছে জাহ্নৱী ককায়েক টাইপ বাট নহয় বাৰু টেনশ্যন ইমান আহিছে এতিয়া আমি মটন আৰু ভেজ থালি অৰ্ডাৰ দি দিলোঁ আৰু মই টেনশ্যনত আছোঁ ভোকত তাৰপিছত এতিয়া মই আপোনালোকক দেখাইছোঁ আমাৰ নখোৱাৰ ভিতৰৰ পৰিৱেশটো ইয়াতে যতীন বৰা ছাৰৰ ফটোজ লগোৱা হৈ আছে আৰু ইয়াত বিশেষকৈ ভাল লাগে খুব হাইজেনিক হয় সঁচা কথা ক'ব গ'লে খুব হাইজেনিক হয় আৰু ইয়াৰ পৰিৱেশটো সঁচাই ভাল লাগে আৰু বিশেষকৈ ইয়াৰ খাদ্যৰ সোৱাদ মই ক'লোৱেই থলুৱা খাদ্য আৰু লগতে ঘৰুৱা খাদ্যৰ সোৱাদ আৰু ইয়াতে ৱালত এনেকৈ বেম্বু পেইণ্টিং কৰিছে দেখি ভাল লাগিছে ইফালে আছে আমাৰ যতীন ছাৰৰ ফটোজ কিছুমান মুভি ফটোজ আৰু এইবোৰ স্কেটছ কৰা কিছুমান ফটোজ লগোৱা হৈ আছে আৰু ইয়াতে লগতে আদিম কালত খোৱা মানুহৰ কিছুমান ফটোজ মানে ৱালত লগাই থৈছে আৰু ইয়াতে আছে যতীন বৰা ছাৰৰ কিছুমান চিনেমাৰ কিছুমান স্ক্ৰিপ্ট আৰু তেখেতৰ ফেমিলিৰ ফটোজ আৰু ফাইনেলি এতিয়া আমাক নেমু জলকীয়া দিলে আৰু আমাৰ খানাও আহি গ'ল আমাৰ থালি আমাৰ ফ্ৰণ্টত গতিকে থালিটো মই আপোনালোকক দেখাই দিছোঁ চাওকচোন দেখিয়ে খাওঁ লাগি গৈছে বাৰু গতিকে ইয়াতে এতিয়া কি আছে মই আপোনালোকক দেখাওঁ ইয়াতে এইটো মটন কাৰী তাৰপিছত ইয়াতে দিছে পাপৰ লগতে আলু পিটিকা ঘৰুৱা আলু পিটিকা তাৰপিছত এইটো হৈছে মাটিমাহ দালি তাৰ লগতে এইটো পায়স
পায়স দিছে লাষ্টত খাবলৈ। তাৰপিছত এইটো হৈছে মচুৰ দালি, লগতে ফুলকবি বুটৰ চব্জি, ভেজ চব্জি, আৰু এয়া হৈছে খাৰ অমিতাৰ সৈতে। খোৱা ষ্টাৰ্ট কৰোঁ। অচিন্তদাই মটন লৈ আছে। টেষ্টটো কেনেকুৱা জনোৱা খাই পেলাই। কেনেকুৱা? নাইচ বুলি ক'লে। হা? মই ইমান চাফাকৈ খালোঁ আৰু অচিন্তদায়ো খুব চাফাকৈ খালে বাৰু, আঙুলি চেলেকি খাইছে, খুব টেষ্টি পাইছে। আৰু মই আগতো কৈছোঁ যে ইয়াৰ খোৱা বহুত টেষ্টি হয়, কিন্তু অচিন্তদাৰ কাৰণে ফাৰ্ষ্ট টাইম হয়, গতিকে খাই আমাৰ পেট ফুল হৈ গ'ল। এতিয়া চপ গুটি দিছে, আমি চপ খালোঁ আৰু এতিয়া ৰিটাৰ্ণ হ'ব লৈছোঁ। এতিয়া ইয়াৰ পৰা ওলাই আমি যাব লৈছোঁ অলপ বজাৰলৈ। কি বজাৰ কৰোঁ আপোনালোকে চাই থাকিব। তাৰপিছতে ভাবিলোঁ যে অচিন্তদাইটো নগাঁওখন ঘূৰি পকি চোৱাই নাই, গতিকে অকণমান খোজকাঢ়ি নগাঁওখনকে অলপ দেখাই দিওঁ। গতিকে নখোৱাৰ পৰা ওলাই লেফ্ট টাৰ্ণ ল'লোঁ, লৈ পেলাই আমি আগুৱাই গৈ আছোঁ। আৰু আহি থকা ৰাস্তাতে আমি পালোঁ জগন্নাথ মন্দিৰ। গতিকে জগন্নাথ মন্দিৰত সোমাই অকণ সেৱা কৰিলোঁ আৰু দাদাক এখন ফটো ক্লিক কৰিলোঁ। তাৰপিছত মই মোৰ ভণ্টিক লগ কৰিলোঁ আৰু বেষ্ট উইচেছ দিলোঁ, কাৰণ তাই SS এক্সাম দি আছে। আৰু আহি থকা পথতে আমি পালোঁ গীৰ্জা। আৰু এই গীৰ্জাখন মই বহুত আগৰ পৰা দেখি আছিলোঁ, কিন্তু আগতকৈ এতিয়া বহুত ধুনীয়া হৈছে আৰু ইয়াৰ মেইনটেনেঞ্চটো বহুত ভাল হৈছে, গতিকে দেখি ভালো লাগিছে। তাৰপিছত ইয়াতে আমি সেৱাও কৰিলোঁ, অচিন্তদায়ো সেৱা কৰিলে বাৰু। সেৱা কৰি এতিয়া আমি তাৰ পৰা ৰিটাৰ্ণ হৈ খোজকাঢ়ি আহি এতিয়া আমি পাই গৈছোঁহি নগাঁও কলেজৰ ওচৰত। আৰু যিহেতু অলপ গধূলি হৈছে, গতিকে এই জেগাখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে। সন্ধিয়া চাগে আৰু বেছি ভাল লাগিব। গতিকে তাৰপিছতে এইখিনিৰ পৰা আমি চালোঁ নগাঁও কলেজ। নগাঁও কলেজখন দেখিবলৈ বহুত ধুনীয়া লাগিছে বাহিৰৰ ফালৰ পৰা। তাৰপিছত আমি ভাবিলোঁ অকণমান কফি খাওঁ। কফি খাবৰ কাৰণে আমি আহি গ'লোঁ বেকাৰ্ছত। আৰু বিশেষকৈ ইয়াত নতুনকৈ কালাৰ কৰিছে, য়েল্ল' কালাৰ, গতিকে খুব এট্ৰেক্ট কৰিলে আমাক। গতিকে যিহেতু অলপ বস্তু কিনিব লগা আছিলে, গতিকে সোমাই গ'লোঁ, অকণমান বস্তু কিনিলোঁ। আৰু চাওকচোন কি ধুনীয়া লাগিছে, য়েল্ল' কালাৰটো খুব ধুনীয়া লাগিছে। তাৰপিছতে কফি আমাৰ ৰেডি, কফি ল'লোঁ, লৈ পেলাই এতিয়া আমি কফি খাওঁ আৰু যাওঁ। এয়া আমাৰ কফি ৰেডি। দেন আহি থাকোঁতে বাটত পালোঁ আমি প্ৰণৱ বৰুৱা শিশু উদ্যান। তো এই উদ্যানখন দেখি থাকোঁ, কিন্তু আজিলৈকে কেতিয়াও সোমোৱা নাছিলোঁ, গতিকে ভাবিলোঁ আজি অকণমান সোমাই যাওঁ। গতিকে সোমায়ে গম পালোঁ ইয়াত টিকেট কাটিব লাগে। পাৰ হেড 20 ৰুপিজ, গতিকে আমি 2টা টিকেট কাটিলোঁ আৰু এয়া হ'ল আমাৰ 2টা টিকেট। এতিয়া বলক আমি যাওঁ ভিতৰলৈ। শিট, একো নাই, জপিয়াই দিয়া, ভাল হৈ যাব। আমি ফুৰি আছোঁ, নাচি দিয়া। এই উদ্যানখনত আজিলৈকে মই কেতিয়াও অহা নাই, আহিম বুলি ভাবোঁ, কিন্তু আজি আহিলোঁ আৰু সঁচাই মোৰ আহি ইমান ভাল লাগিছে যে নগাঁওখনত সঁচাই এনেকুৱা এটা প্লেচ লাগে য'ত নেকি নিজে নিজক সময় দিব পৰা যায়। আৰু ইয়াত আপুনি ফেমিলিৰ সৈতেও আহিব পাৰে, ইমান ধুনীয়া পৰিৱেশ। গতিকে যদি আপোনালোকে কেতিয়াবা নগাঁৱলৈ আহিছে বা নগাঁৱত অকণমান ৰেষ্ট ল'ব বিচাৰে, তেতিয়াহ'লে নিশ্চয় পাৰ্কখনলৈ সোমাই নিজকে অকণ সময় দিব, কাৰণ বহুত ধুনীয়া আৰু বহুত ভাল লাগে। এনেকুৱা অকণমান সময় আমি নিজকো দিব লাগে, নহয় জানো? গতিকে
আজি মোৰো ভাল লাগিছে, গতিকে অকণমান দেখালোঁ চাৰিওকাষটো আপোনালোকক, গতিকে চাওক। ইয়াৰ পিছতে মোৰ চকুত পৰিল এই চাংঘৰটো, গতিকে মোৰ ইয়াত উঠো লাগিলেই, গতিকে মই মোবাইলটো দিলোঁ আৰু মই উঠাত গুচি গ'লোঁ। উঠি পেলাই মোৰ সঁচাই ভাল লাগিছে। বহুত দিনৰ পিছত মই ফুৰিব ওলাইছোঁ, গতিকে আৰু সঁচাই নগাঁওখনত যে এনেকুৱা এখন পাৰ্ক আছে মই জানা নাছিলোঁ, গতিকে ভাল লাগিল। মই উঠিলোঁ, তাতে এখনমান ফটো বাৰু উঠি ল'লোঁ। তাৰপিছত এতিয়া মই আপোনালোকক দেখাইছোঁ ইয়াৰ ভিউটো, চাওকচোন কিমান ধুনীয়া পৰিৱেশ। ইয়াৰ পিছতে অকণমান টাইম আমি ইয়াতে বহিলোঁ। নগাঁও দেখিলোঁ আজি গোটেইখন, অলমষ্ট বহুত ফুৰালে আৰু মেমে বহুত ফুৰালে। আৰু যিহেতু সন্ধিয়া হৈ গ'ল, এতিয়া আমি উদ্যানখনৰ পৰা ওলালোঁ আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ। আৰু এয়া হ'ল আমাৰ উভতি অহা পথ। আৰু ইয়াতে কলং পাৰৰ কাষতে এইখন বৰ ধুনীয়া পৰিৱেশ, খুব ধুনীয়া লাগিছে মোৰ দেখি। আৰু আমি ফাইনেলি খোজকাঢ়িয়ে আমি ঘৰমুৱা হৈছোঁ, আমি টমটম লোৱা নাই। এতিয়া আহি আমি পাই গ'লোহি আমাৰ হোষ্টেলৰ ৰাস্তাটো। আৰু সঁচাই আজি বহুত ভাল লাগিল, বহুত দিনৰ পিছত ইমান খোজকাঢ়িলোঁ আৰু সঁচাই ফুৰি বহুত ভাল লাগিল। লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু গোটেই ভিডিঅ'টো চাবা। মই ঘৰ পাই গ'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নগাঁৱলৈ ফুৰিবলৈ আহিছে তেতিয়াহ'লে নখোৱাত এসাঁজ খাব, লগতে এই পাৰ্কখনলৈ আহিব নাপাহৰিব। পাৰ্কখনৰ পৰিৱেশ খুব ধুনীয়া আৰু খুব ভাল লগা, নিজক অকণমান সময় দিব। আৰু শেষত সকলোকে মোৰ ফালৰ পৰা বহুত মৰম আৰু ভাল পোৱা। সকলো ভালে থাকক আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু এই মেমৰিজবোৰ মই ইয়াতে ৰাখি থ'লোঁ। আৰু শেষত সকলোকে মোৰ ফালৰ পৰা থেংক ইউ এণ্ড টেক কেয়াৰ টু অল।